Hello and welcome back to my YouTube channel Obhi Blog. আজি আছো বাগানৰ মাজত দেখিছেই আমাৰ ঘৰৰ পিছফালে বাগানৰ মাজত আছো তো আজি গৈ আছো তিতাবৰত মোৰ কাম দুটামান আছে বাইকখনৰ গ্ৰাফিক্স দুটামান লগাবলগীয়া হৈ আছে যাবলৈ আমাৰ ঘৰৰ পৰা 10-15 কিলোমিটাৰ মান হ'ব খালি হৈছে কি মোৰ ভিউজবোৰ বহুত কমিবলৈ ধৰিছে তো আপোনালোকে অলপ সাপোৰ্ট কৰিব আৰু আপোনালোকে সাপোৰ্ট কৰিলেহে মই আগবাঢ়ি যাব পাৰিম তো আপোনালোকে ভিডিঅ'বোৰ চাব যদি কিবা বেয়া পাইছে আপোনালোকে কমেণ্টত জনাই দিব তেতিয়া মই আৰু ভাল ধৰণে আপোনালোকৰ কাৰণে ভিডিঅ' দিবলৈ চেষ্টা কৰিম ফাইনেলি আমি এতিয়া গৈ আছো তিতাবৰ টাউনলৈ আৰু মোৰ গ্ৰাফিক্স বেছি কাম নাই বাৰু পটককৈ হৈ যাব লগোৱা তো 2 ঘণ্টা 1 ঘণ্টামান লাগিব পাৰে গ্ৰাফিক্স লগাওঁতে আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো গৈ থাকোঁ ব'লক আৰু আপোনালোকক দেখুৱাম তাত গৈহে দেখুৱামগৈ আৰু একেবাৰে ব'লক আমিতো সৰু মানুহ ই হাঁহিছে দুখতে হৈছেগে পগলা জাগিছে ভোকতে ই মাগিছে শান্তি পাহৰি কষ্ট হাঁহি তাৰ মুখতে ই ভাগিছে বিষাদ নীৰৱে অকলে বহিছে চুকতে ই ভাবিছে কথাবোৰ নীৰৱে পৰিছে নিজৰে ৰূপতে তোৰতো টকা নাই তোকলৈ কোনেও মৰমৰ ছবিখন অঁকা নাই তোৰতো টকা নাই হবতে তাতেনো কিটো হলে একোতো কথা নাই তোৰতো টকা নাই তোৰ পথাৰৰ ফচলো সময়ত পকা নাই তোৰতো টকা নাই যুঁজিছ ভিতৰৰ কিয় মন ঘূৰিত পকা নাই তোৰতো টকা নাই এই পতা কেন্দি তলফালে হাফ পেন পতা ফাইক গ'লে বেলেগলে হাত মেল সৰু মানুহতো সৰু তো পাই ক'লোহি দোকান আৰু এই দোকানখনৰ নাম হৈছে এডি গ্ৰাফিক্স আৰু ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে বস্তুবোৰ আৰু কোনোবা যদি আমাৰ এফালৰ পৰা যদি তিতাবৰ আহিছে তেতিয়াহ'লে এখন দোকান দেখিছে আৰু এই দোকানখন আমাৰ গোলাঘাট বা কমাৰবন্ধাৰ ফালৰ পৰা আহিলে লেফ্ট ছাইডে আছে য়ামাহা ডিলাৰৰ কিনাৰতে আছে আৰু এইটো মই হেলমেটত থৈ লৈছোঁ বাৰু আৰু এইবোৰ দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ হেলমেট ইয়াত ৰখা হৈছে আৰু এইবোৰ দেখিছে আপোনালোকে ইয়াত মবিলৰ পৰা আদি কৰি বাইকৰ সকলো ধৰণৰ বস্তু পাব আৰু এইবোৰ হেণ্ড গ্লভছ আৰু বিভিন্ন ধৰণৰ গ্ৰাফিক্স আপোনালোকক যেনেকুৱা ধৰণৰ গ্ৰাফিক্স লাগে তেনেকুৱা ধৰণৰ ইয়াত বনাই কৰি দিয়া হয় তো এতিয়া মোৰ বাইকখনৰ কাম ষ্টাৰ্ট হৈ গৈছে আৰু এডাল ইঞ্জিন কাৰ্ডত মই ৰছী লগাইছোঁ ভাল লাগে লুকছটো অলপ দেখিবলৈও ভাল লাগে তো এইফালে মৰা ছাইডটো হৈ গ'ল আৰু ইটো ছাইডে মাৰি আছে তো ভাল লাগিছে ৰছীডাল মৰাৰ কাৰণে অলপ শকত নিচিনা লাগিছে আৰু গাৰ্ডডাল বাইকৰ গ্ৰাফিক্স লগোৱা কাম ষ্টাৰ্ট হৈ গৈছে আৰু এতিয়া মই গম পোৱা নাই কেনেকুৱা লাগিব মই যিটো ভাবিছোঁ সেইটো হ'লেই হয় আৰু তো আপোনালোকক পাছতকৈ দেখুৱাম বাৰু এতিয়া আপোনালোকে চাই থাককচোন বাৰু তো বাইকৰ আধাতে কাম কমপ্লিট হৈছেগৈ দেখিলেই কেনেকুৱা লাগিছে তো মোৰ ভালে লাগিছে বাৰু বেয়া লগা নাই তো আপোনালোকৰ কেনেকুৱা লাগে বা তো দেখুৱাম বাৰু পিছত এতিয়া লগো এটা লগাবলৈ আছে বাৰু আৰু ষ্টিকাৰ দুটামান লগাবলৈ আছে আৰু এইফালে কাম কমপ্লিট হৈছেগৈ আৰু আমাৰ এইজন দেখিছে বহি আছে কামোৰ খাই বেটা তো বাইকখনৰ ষ্টিকাৰটো বনাই আছে হ'বগৈ আৰু এই মাজত লগাবলৈ আছেগৈ এতিয়া নেদেখুৱাম বাৰু আপোনালোকক পাছত দেখাই আছোঁ তো চাই থাকক তো গ্ৰাফিক্স লগাই কৰি কমপ্লিট হৈ গ'ল আৰু এইখনে দোকান এইবোৰ হেলমেট দেখিছে আপোনালোকে তো ইয়াত হেলমেট আদি কৰি চব বস্তু পাব আৰু ইঞ্জিনৰ পৰা আদি কৰি চব বস্তু পাব আৰু এই দাদাজনে বনাই কৰি দিলে আপোনাৰ নামটো কৈ দিব আৰু যদি কোনোবা আহিব বিচাৰে তেনেহ'লে এইখন দোকানলৈ আহিব পাৰে বহুত ভাল গ্ৰাফিক্স লগায় আৰু মই ইয়াত লগালোঁ আপোনালোকক দেখুৱাম মই পাছতকৈ তো ফাইনেলি কালি গ্ৰাফিক্স মৰা হৈ গ'ল মোৰ লগৰ একে আগৰ পৰা মানে কলেজত পঢ়ি অহা প্ৰায় 2 বছৰমান একেলগতে পঢ়া মোক বাইকখনৰ কালি গ্ৰাফিক্স লগোৱা হৈছিলে কালি আন্ধাৰ হ'ল আজি আপোনালোকক ভালধৰণে মই দেখুৱাম তো আপোনালোকে চাই লওক তেতিয়াহ'লে মোৰ গ্ৰাফিক্স কি তো মডিফিকেশ্যন বেছি কৰা নাই এইখন উইণ্ডশ্বিল্ডখন আগৰ যোনখন লগত আহিছিলে সেইখন ব্লেক কৰা হৈছে গ্ৰাফিক্স মৰা হৈছে আৰু বাইকখন পূৰা লেতেৰা হৈ আছে আৰু ইমান তাত ধোৱা কৰা নাই মানে আৰু মডিফিকেশ্যন কৰিবলৈ এইডাল মই ৰছী লগাই থৈছোঁ আৰু ফ্লেগ এখন লগাই থৈছোঁ এইডাল লাগে মানে কেতিয়াবা বেগ চেগ বান্ধিবলৈ ৰছীডাল দৰকাৰ হয় আৰু এইডাল হৈছে হেণ্ডেল এইটো কি বুলি কয় জানে মই ইমান এটা গম নাপাওঁ তো এইডাল লগাইছোঁ হেণ্ডেলডাল ভাইব্ৰেশ্যন হয় সেইটো কাৰণে অলপ মানে ভাল এতিয়া মানে অলপ ভালেই পাইছোঁ কমফৰ্ট মানে পাইছোঁ মানে চলাবৰ কাৰণে আৰু লগাইছোঁ গাৰ্ডৰ এইডাল ৰছীডাল লগাইছোঁ গাৰ্ডডাল অলপ অকণমানি দিলে সেইটো কাৰণে অলপ শকত নিচিনা লাগিছিলে মোক অলপ তো সেইটো কাৰণে এইডাল ৰছীডাল লগোৱা হৈছে আৰু বাকী মই নিজে হৰণ এটা লগাইছোঁ এইফালে এইটো হৰণটো এইটো লগতে অহা এইটো মই নিজে লগাইছোঁ হৰণটো আৰু এইফালে কালি গ্ৰাফিক্স মৰা এইটো অৰিজিনেল কালাৰ অৰিজিনেল যোনটো আছিলে আপোনালোকে চাই লওক তো অৰিজিনেল কালাৰটো চালেই আৰু এতিয়া এইটো কালি গ্ৰাফিক্স লগোৱা হৈছিলে এইটো ব্লেক মাৰি এইটো 46 দ্য ডক্টৰ লিখা হৈছে আৰু ইফালেও কৰা হৈছে আপোনালোকক মই দেখুৱাই দিছোঁ এইফালেও একেই কৰা হৈ আছে আৰু এইটো পাৱাৰ ড্ৰিফ্ট এইটো লিখিছিলোঁ
দেখিলে আপোনালোকে চিনেমেটিক শ্বটত কি লগোৱা হ'ল বাকী ইমান সৰহকৈ মই গ্ৰাফিক্স লগোৱা নাই তো লগাম যিমান পাৰোঁ লগাম তো ইমানতে সামৰিছোঁ আৰু আপোনালোকে জনাব কেনেকুৱা পালে আৰু মোৰ গ্ৰাফিক্সটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব তো তেনেহ'লে নেক্সট এটা নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাম তো তেনেহ'লে আজিলৈ বাই বাই